Hello everyone, welcome to Moushmi's Kitchen. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুট আৰু মগুৰ ভজা ৰেচিপি মানে ভজা মগু আৰু বুট। আজি মোৰ অকমান কাহ আৰু পানী লগা কাৰণে মাতটো ভাঙি আছে। অকনমান পানী দিয়ে বুট আৰু মগু এটা হুইসেল মৰাই পেলাই সিজাই ললো। এতিয়া প্ৰথমতে এচামুচ জিৰা আৰু এচামুচ জনি গুটি মানে যেটো আজৱাইন বুলি কয় হেয়া গৰম কৰি পেলাই গুৰি কৰি ললো। তেল গৰম হলে অকমান গোটা জিৰা দি দিম। এতিয়া পিয়াজখিনি সৰু সৰুকে কাটি ৰঙাকে ভাজি লম। তাৰ পাছত দিম বিলাহী এটা, কেঁচা জলকীয়া দুটাও কাটি দিছো। এটা জোখমতে নিমখ হালধি দি ভাজি লম বিলাহী আৰু পিয়াজ। বিলাহী আৰু পিয়াজ ভাজি লোৱাৰ পাছত এতিয়া বইল কৰি থোৱা বুট আৰু মগু মিলাই দিম। এতিয়া জিৰা আৰু আজৱাইনৰ যি গুৰি কৰি ৰাখিছিলো হেয়া মিলাই দিলো। এচামুচ ধনিয়া গুৰি দিলো, অকমান কাশ্মীৰী জলকীয়া গুৰি। এনেকে বুট আৰু মগু ভাজি খাবলৈ বৰ ভাল লাগে, অলপ চটপটাও লাগে। এনেকুৱাকে ভাজি আবেলি সময়টো খাই খুব ভাল লাগে চাহৰ লগত। খোৱাৰ সময়ত ওপৰত অকমান কেঁচা পিয়াজ কাটি ললে, কেঁচা পিয়াজ, কেঁচা ধনিয়া দি ললে খুব ভাল হয়। এতিয়া মই এই চানা মছলা 1 চামুচমান মিলাই দিম। এতিয়া মিলাম 1 চামুচমান আমচুৰ পাউডাৰ। এই আমচুৰ পাউডাৰ, চাট মছলা সব দিলে আমি যে চাট খাওঁ সেই চাটৰ টেষ্টটো আহে, বহুত ভাল লাগে। এতিয়া শেষত মিলাম সৰু সৰুকে কটা আদা আৰু কেঁচা ধনিয়া। এয়া মোৰ বুট আৰু মগু ফ্ৰাই ৰেডি হৈ গ'ল। এয়া আপোনালোকে চানা চাট বুলিও ক'ব পাৰি, একদম চাটে হয় এয়া। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালে লগ পাম। বাই এভৰিৱান।